গুড মৰ্ণিং। আজি স্কুলৰ ৰাইজসভাৰ দ্বিতীয় দিনা আৰু তাত গৈ কি হয় চাওঁ, আপোনালোকেও দেখাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি মোৰ চেনেলত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শেষলৈ চাব গাইজ, স্কিপ নকৰিব। বলক স্কুলত গৈ দেখুৱাই আছোঁ। গাইজ ফাইনেলি আহি পাই গ'লোঁ মেইন গেট। ঠেলা এইফালে চাব পাৰে আমাৰ দৰা কইনাৰ ঠেলা ৰেডি। কি উঠাবি ইয়াত? কৈছে এবাৰ কি উঠাব? গাহৰি মাংসখিনি খানাখিনি গোটেই ইয়াতে আছে। বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয় গাইজ, এইফালে চাব পাৰে ছাত্ৰ ছাত্ৰীবিলাক ৰেডি হৈ আছে প্ৰচেছন কৰিব এতিয়া। এইটো হ'ল আপোনাৰ ৰাইজ উৎসৱ ৰেঙমাইপুৰ প্ৰাথমিক বিদ্যালয়। গাইজ এইফালে আছে চালুকপথাৰ জনজাতি প্ৰাথমিক বিদ্যালয়। এইফালে আছে আৰু আমাৰ কৃষ্টি দল নাচিব। এইফালে আছে ঝুমুৰ, এইফালে কৃষ্টি দল। চাব পাৰে ইফালে দৰা কইনা ৰেডি। আমাৰ এতিয়া অলপ খন্তেক পিছতে শোভাযাত্ৰা আৰম্ভ হ'ব। চাব পাৰে গাইজ, এই যাত্ৰা আৰম্ভ হৈছে গাইজ। এতিয়া বাকী আৰু দেখুৱাম আপোনালোকক। ধৰক স্কুলৰ ফালৰ পৰা হেৰি কৰা হৈছে, ধৰক থিমছ এইটো এটা প্ৰতিযোগিতা। সম্পূৰ্ণ মানে সাজ পাচলিৰে ৰেডি হোৱা হৈছে, আপোনালোকক দেখুৱাম। সম্পূৰ্ণ ৰেডি কৰা হৈছে মানে নিয়ম নীতিবিলাক, আপোনালোকে চাই থাকক। ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইজ, স্কিপ নকৰিব। চাব এইফালে আমাৰ ছাৰে ধৰিছে ঠেলা, চাব পাৰে দৰা ঠেলা গোটেই ৰেডি। এইফালে আছে আমাৰ আদিতি। গাইজ চাব পাৰে গোটেই ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকাৰ সহযোগত ৰাইজৰ উৎসৱ 2022 আমাৰ বিজেপি প্ৰাথমিক বিদ্যালয়ত 17 আৰু 18 নৱেম্বৰ 2022 অনুষ্ঠিত কৰিছোঁ। যোৱাকালি আমাৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱিকাসকলৰ মাজত খেল, বাৰ পানী আৰু ছাত্ৰ ছাত্ৰী নৃত্য প্ৰদৰ্শনীমূলক নৃত্য। এই দ্বিতীয় দিনৰ কাৰ্যসূচীত আমি ছাত্ৰ ছাত্ৰীৰ লগতে বিদ্যালয়সমূহৰ অভিভাৱক অভিভাৱিকা, পৰিচালনা সমিতি, বিষয়ববীয়া আৰু মাতৃগোটৰ সমূহ সহযোগত আমি আজি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আগভাগ লৈছিলোঁ। আৰু আমাৰ এই অসম চৰকাৰৰ শিক্ষা বিভাগৰ যি মহান উদ্দেশ্য, আমাৰ চৰকাৰী বিদ্যালয়সমূহৰ যাতে সুবিধাসমূহ সকলো সুবিধা আছে, এই সুবিধাসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসমূহে ল'ব পাৰে, এই উদ্দেশ্যই আমি আজি এই ৰাইজৰ উৎসৱ 2022 অনুষ্ঠিত কৰিছোঁ। পাৰে গোটেই প্ৰচেছনৰ কাৰণে ৰেডি গাইজ, ছাত্ৰ ছাত্ৰীৰ পৰা ৰেডি গাইজ। আপোনালোকে চাই থাকিব ভিডিঅ'টো, কিমান পাৰোঁ দেখুৱাই যাম গাইজ। চাব পাৰে গোটেই এই যাত্ৰা আৰম্ভ হৈছে। গাইজ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব গাইজ। চাব পাৰে আমাৰ দৰা কইনা যাত্ৰা আৰম্ভ। বোলে দৰা কইনা বহি আছে গাইজ, চাব পাৰে পুৰা আহি আছে। ঝুমুৰ পাৰ্টি আহি আছে। চাব পাৰে বড়ো কৃষ্টি দল নাচি আছে গাইজ, চাওক। যাবা দিছোন মোক, যাবা। আৰু গাইজ ফালে ঝুমুৰ পাৰ্টি আছে, পুৰা নাচি আছে। চাওক মানুহ ঢেৰ আছে।
ক'ত লাগিব ক'ত ৰেংমাইপুৰ তাৰপিছত হাতীগুলি আৰু আচ্ছা আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এই দাদা কইনা আছে চাব পাৰে গাইছ চাব পাৰে এইফালে পূৰা দীঘলীয়া লাইন আছে সৰু মাইনা কি ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধিছে কি নাম হা দীপা ৰাভা কি শ্ৰেণীত পঢ়া কোন শ্ৰেণীত পঢ়া হা কোন শ্ৰেণী ঠিক আছে ভালকৈ পঢ়িবা দেই নাচি আছে দৰা কইনা দেখি পিনি আহি থাকক এতিয়া নাচি নাচি আহি থাকক টেপ কৰি দিয়ক না ফাৰ্ষ্ট লৈ ল'ব মাছ ধৰিছে এতিয়া স্কুল পালোহি চাব পাৰে গাইছ গাইছ বোলে বাইদেউ নাচিছে পুৰা তো গাইজ আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নেক্সট ব্লগত লগ পাম আকৌ ভিডিঅ'টো নেক্সট গৈ আছো নেক্সট ব্লগত আকৌ লগ পাম